নমস্কাৰ সকলোকে মই গুণকান্ত পাৱে ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু মই আজি অসমীয়া বিষয়টিৰ লগত জড়িত অৰ্থাৎ অসমীয়া বিষয়টিৰ ডিগ্ৰী বিশেষকৈ ডিগ্ৰী প্ৰথম বৰ্ষৰ MIL আৰু অসমীয়া মেজৰ সেই বিষয়টিৰ লগত জড়িত কেইটিমান প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই প্ৰশ্নখিনি আমাৰ যিটো প্ৰথম ইউনিট অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ লগত জড়িত। আৰু আপোনালোকে যদি এই ভিডিঅ'টি ভালদৰে মই যিখিনি লিখিছোঁ সেইখিনি যদি আপোনালোকে ভালদৰে দেখা পোৱাত অসুবিধা হয় তেন্তে কি কৰিব লাগিব চাওকচোন। এইটো হৈছে আপোনালোকৰ ভিডিঅ'টো, আপোনালোকৰ মোবাইলৰ ভিডিঅ'টো। এই সোঁ চাইডত ভিডিঅ'টোৰ সোঁ চাইডত তিনিটা সৰু সৰুকৈ বুটাম আছে, আপোনালোকে তাত ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ কেপশ্যন, কোৱালিটি আৰু ৰিপৰ্ট বুলি তিনিটা অপশ্যন ওলাব। তাৰে আপোনালোকে এই মাজৰটো কোৱালিটি এই কোৱালিটিত আপোনালোকে ক্লিক কৰি দিব। তেতিয়া কোৱালিটি, অটো আৰু এনেকৈ আখৰৰ চাইজ কিছুমান ওলাব। ইয়াতে আপোনালোকে একেবাৰে শেষৰটোত ক্লিক কৰি দিব আৰু তাৰপিছত এই ভিডিঅ'টিৰ এই সোঁ চাইডে চুকত থকা এই অপশ্যনটো অৰ্থাৎ ভিডিঅ'বোৰ ডাঙৰ কৰি চাবলৈ হ'লে আমি য'ত টিপিব লাগে সেইটোত আপোনালোকে টিপি দিব। তেতিয়া ভিডিঅ'টো ডাঙৰ হৈ যাব আৰু আখৰখিনি খুব ধুনীয়াকৈ আপোনালোকে দেখিব। আমি এতিয়া আলোচনালৈ আগবাঢ়িছোঁ। আজি আলোচনাটি প্ৰথম প্ৰশ্নটি আমি দিছিলোঁ বৌদ্ধ 84 সিদ্ধৰ কোনকেইজন সিদ্ধ কামৰূপৰ বুলি কোৱা হয়? উত্তৰ হৈছে মীননাথ, লুইপাত, মচেন্দ্ৰনাথ আৰু হৰপাত। 2 নম্বৰ প্ৰশ্ন, কোনজন কামৰূপী সিদ্ধ পুৰুষে মাছৰ পেটত 12 বছৰ কাল কটাইছিল আৰু তেনে অৱস্থাতেই মহাদেৱৰ পৰা ধৰ্ম উপদেশ শুনি সিদ্ধি লাভ কৰিছিলে? এইখন গ্ৰুপ 2B নামৰ এখন গ্ৰন্থত এই কথাটো পোৱা যায়, আমি তাৰ পৰা দিয়া হৈছে উত্তৰ কামৰূপী সিদ্ধ মীননাথে। আপোনালোকে 3 নম্বৰ প্ৰশ্নটো চাওক, কামৰূপী সিদ্ধ পুৰুষ মচেন্দ্ৰনাথ কাৰ পুত্ৰ? উত্তৰ মীননাথৰ পুত্ৰ। 4 নম্বৰ প্ৰশ্নটো চাওক আপোনালোকে, বৌদ্ধ সিদ্ধ পুৰুষ নাগাৰ্জুন কাৰ পুণ্য শিষ্য? উত্তৰ হৰপাদৰ। 5 নম্বৰ প্ৰশ্ন, বৌদ্ধ তান্ত্ৰিকসকলৰ 4খন মহাপীঠ কি কি? উত্তৰ কামাখ্যা, পূৰ্ণগিৰি, শ্ৰীহট্ট আৰু উদ্যান। 6 নম্বৰ প্ৰশ্ন, চৰ্যাচৰ্য বিনিশ্চয়ৰ টীকাকাৰ বা বৃত্তিকাৰ কোন? উত্তৰটো হৈছে মুনি দত্ত। 7 নম্বৰ প্ৰশ্ন, চৰ্যাচৰ্য বিনিশ্চয় পুথিখনত কেইজন কবিৰ নাম পোৱা যায়? উত্তৰ 24জনৰ নাম। 8 নম্বৰ প্ৰশ্ন, চৰ্যাকালীন অসমৰ অৰ্থাৎ ইয়াত অসমৰ শব্দটো থাকি গৈছে, চৰ্যাকালীন অসমৰ সময় কিমান আছিল? উত্তৰ খ্ৰীষ্টীয় 800 শতিকাৰ পৰা 1200 শতিকাৰ ভিতৰত আছিল। অৰ্থাৎ চৰ্যাপদসমূহ ৰচনা কৰোঁতে অসমৰ সেই সময়খিনি মানে কিমান আছিলে সেইটো সুধিছে। 9 নম্বৰ প্ৰশ্ন আপোনালোকে চাওক, চৰ্যাপদকালীন সময়ছোৱাত অসমত কোনে ৰাজত্ব কৰিছিল? উত্তৰটো একেলগে দিয়া হৈছে, উত্তৰ পাল আৰু শালস্তম্ভসকলে অসমত ৰাজত্ব কৰিছিল। 10 নম্বৰ প্ৰশ্নটো চাওক, চৰ্যাপদক সন্ধ্যা ভাষা বা সন্ধ্যা বচন বুলি কোনে অভিহিত কৰিছিলে? উত্তৰটো একেলগে দিয়া আছে, উত্তৰ বৃত্তিকাৰ মুনি দত্ত। অৰ্থাৎ যিজন ব্যক্তিয়ে এই চৰ্যাচৰ্য বিনিশ্চয় পুথিখন বৃত্তিকাৰ কৰিছিলে তেওঁৱেই কৈছিলে। 11 নম্বৰ প্ৰশ্ন, চৰ্যাপদক সন্ধ্যা ভাষা বোলাৰ কাৰণ কি? উত্তৰ চৰ্যাপদবোৰ সাঁথৰৰ দৰে, ইয়াৰ বাহ্যিক অৰ্থ অতি সহজ কিন্তু গুৰুৰাৰ্থ বুজা বৰ কঠিন। গুৰুৰ সহায় লৈহে আমি বুজিব লাগে, সেইবাবে চৰ্যাপদক সন্ধ্যা ভাষা বোলা হৈছিল। 12 নম্বৰ প্ৰশ্নটো আপোনালোকে চাওক, চৰ্যাপদবোৰ অসমীয়াৰ বাহিৰেও আন কোন কোন ভাষাই তেওঁলোকৰ সাহিত্যৰ প্ৰথম নিদৰ্শন বুলি দাবী কৰে? উত্তৰটো একেলগে দিয়া আছে, বঙালী, মৈথিলী, উৰিয়া আৰু হিন্দী ভাষী লোকসকলে। অৰ্থাৎ আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম লিখিত নিদৰ্শন চৰ্যাপদ বুলি আমি কওঁ আৰু সেই আমাৰ লগতে বঙালী, মৈথিলী, উৰিয়া আৰু হিন্দী ভাষী লোকসকলেও তেওঁলোকৰো এই চৰ্যাপদবিলাক লিখিত প্ৰথম সাহিত্যৰ নিদৰ্শন বুলি তেওঁলোকে দাবী কৰিব
কৰি আহিছে। 13 নম্বৰ প্ৰশ্ন, স্বৰ্যাশ্চৰ্য বিনিশ্চয়ত মুঠ কিমানটা দোহা আছে? উত্তৰ 50টা আছে। ইয়াৰে 3টা দোহা সম্পূৰ্ণভাৱে আৰু এটাৰ শেষৰ অংশ নষ্ট হৈ গ'ল, সেইবাবে 46টা দোহা পোৱা যায়। 14 নম্বৰ প্ৰশ্নটো, শ্ৰীকৃষ্ণ কীৰ্তন কেনে বিষয়ক পুথি? উত্তৰ শ্ৰীকৃষ্ণ কীৰ্তন কৃষ্ণৰ লীলা বিষয়ক পুথি। 15 নম্বৰ প্ৰশ্ন, শ্ৰীকৃষ্ণ কীৰ্তন কেইটা খণ্ডত বিভক্ত আৰু কিমান চনত ৰচিত? শ্ৰীকৃষ্ণ কীৰ্তনখন 13টা খণ্ডত বিভক্ত আৰু 14দশ শতিকাত ৰচিত পুথি বুলি কোৱা হয়। এই শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচকৰ নাম মই আগতে দিছিলোঁ এটা ভিডিঅ'ত। গতিকে এতিয়া কিমানটা খণ্ড আৰু এই শ্ৰীকৃষ্ণ কীৰ্তন ৰচনাৰ সময় কিমান এইটো ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকে আৰু দুটামান প্ৰশ্ন চাওক। আপুনি 11 নম্বৰ প্ৰশ্নটো চাওক। 11 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে, চৰ্যাপদক সন্ধ্যা ভাষা বোলাৰ কাৰণ কি? অৰ্থাৎ এই চৰ্যাপদবিলাকক সন্ধ্যা ভাষা বুলি কয়। তাৰ কাৰণ এটা আছে, এই চৰ্যাপদবোৰ সাঁথৰৰ দৰে। ইয়াৰ আমি বাহিৰৰ অৰ্থ বুজি পোৱাত অতি সহজ, কিন্তু ইয়াৰ গুড়াৰ্থ অৰ্থাৎ ইয়াৰ ভিতৰি যিবোৰ কথা সেইখিনি বুজাটো বৰ কঠিন, যাৰ দ্বাৰা আমি সেইখিনি বুজিবলৈ হ'লে আমি গুৰুৰ সহায় ল'ব লাগিব। যদিহে আমি গুৰুৰ সহায় নলওঁ তেন্তে ইয়াৰ এই ভিতৰৰ যি গুড়াৰ্থ সেইখিনি বুজাত যথেষ্ট কঠিন। সেইকাৰণে ইয়াক সন্ধ্যা ভাষা বুলি কোৱা হৈছে। আৰু 12 নম্বৰ প্ৰশ্নটো আপোনালোকে চাওক। 13টো চাওক। 13 নম্বৰ প্ৰশ্নটো, স্বৰ্যাশ্চৰ্য বিনিশ্চয়ত মুঠ কিমানটা দোহা আছে? অৰ্থাৎ এই স্বৰ্যাশ্চৰ্য বিনিশ্চয় যিখন পুথি তাত কিমানটা দোহা আছে? তাত 50টা। 50টা আছিলেই যদিও ইয়াৰে 3টা দোহা সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে আৰু এটাৰ শেষৰ অংশ নষ্ট হৈছে, সেইবাবে অৰ্থাৎ 3.5টা দোহা সম্পূৰ্ণৰূপে নষ্ট হৈছে। এতিয়া আমি মুঠ দোহা পাওঁ 46টা পাওঁ। গতিকে এই কথাখিনি হয়তো বুজাত অসুবিধা হ'ব পাৰে, সেইকাৰণে এইখিনি মই কৈ দিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এই আলোচনাটিৰ পৰা যদি কিবা উপকাৰ হোৱা যেন পাইছা, তেন্তে তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো প্ৰেছ কৰা, যাতে মই পিছত বনোৱা ভিডিঅ'বিলাক তোমালোকলৈ গৈ থাকিব। অৰ্থাৎ মই পিছত বনোৱা ভিডিঅ' ন'টিফিকেশ্যনবিলাক তোমালোকলৈ গৈ থাকিব। আৰু এই ভিডিঅ'টি চাই কেনে পালা কমেণ্ট কৰিবা নিশ্চয়, আৰু তোমালোকৰ লগৰবিলাকক শ্বেয়াৰ কৰিবা বুলি আশা ৰাখিছোঁ। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু ইয়াৰ পিছত মই আৰু কেইটিমান তোমালোকৰ লগত জড়িত প্ৰশ্নৰ উত্তৰ লৈ আহিম। ধন্যবাদ।